নমস্কাৰ মোৰ ইউটিউব চেনেল ধন্তি আছামিজ ভইচলৈ সকলোকে স্বাগতম জনালোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, 2-3 মাহ 4 মাহ কি 5-6 মাহ মানে হৈ গ'ল নেকি ভিডিঅ' দিব পৰা নাই, আপোনালোকৰ মাজলৈ আহিব পৰা নাই। সেই বুলি আজি ভিডিঅ' এটা দিম বুলি ভাবিলোঁ বহুত দিনৰ মূৰত। আজি দিয়া এটা মানে কাৰণ আছে, আজি দেৱালী জানেই সকলোৱে, হেপী দেৱালী। তাৰ মানে বিশেষ ভিডিঅ' নবনাওঁ, ঘৰতে কেনেকৈ মানে দেৱালী উদযাপন কৰাখিনিকে আপোনালোকৰ মাজত দেখুৱাম। আপোনালোকে এটা কথা মনত ৰাখিব, মোৰ ভিডিঅ'টো বহুত দিন দিয়া নাই, যিহেতু চেনেলটো বহুত তলত পৰি গৈছে, আপোনালোকে মোক পাহৰি গৈছে। সেইবাবে যিসকলে মোৰ ভিডিঅ'টো দেখি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিয়ে, যাতে সকলোৱে মোক যেনে মনত পেলাব পাৰে। আকৌ লাহে লাহে ভিডিঅ' বনাব আৰম্ভ কৰিম। বিশেষ কাৰণবশতঃ ভিডিঅ' বনাব পৰা নাই, বহুত দিন আপোনালোকৰ মাজলৈ আহিব পৰা নাই, সেইবাবে ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, বেছি দীঘল ভিডিঅ' নহয়। আহক তেনেহ'লে আমি ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। এয়া মই এতিয়া আৰম্ভ কৰিছোঁ, খুঁটিখিনি পুতিব আৰম্ভ কৰিছোঁ। খুঁটিখিনি পুতি পেলাই গোটেইখিনি পুতি কৰিলেই প্ৰতিটো খুঁটিয়ে চাকি দিম, আৰু ঘৰ ভিতৰ মানে বাৰাণ্ডাটো দিয়া হ'ব, মানে চবফালে দিয়া হ'ব। আপোনালোকক মই সময়ত দেখাই আছোঁ। ভিডিঅ'টো মই অলপ স্পীড কৰি দিছোঁ মই অলপ মানে বেছি দীঘলীয়া হৈ যাবৰ কাৰণে মই অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ। সেইকাৰণে আপোনালোকে শেষলৈকে চাই থাকিব। আৰু মই এটা এনেকুৱা ভাল বস্তু এটা দেখুৱাম, মানে মই দেখি আছোঁ এতিয়ালৈকে, ময়ো আজিলৈকে দেখা নাই বস্তুটো। কাৰণ মই এই জেগাত নতুনকৈ আহিছোঁ, যিহেতু মানে মোৰ মানে আমাৰ ঘৰৰ ওচৰতে এটা বস্তু হ'ব। মই মানে সন্ধিয়া হোৱাৰ লগে লগে তাত আৰম্ভ কৰি আছে, মই দেখি আছোঁ। মানে যেতিয়া সন্ধিয়া হৈ যোৱাৰ লগে লগে তাত বস্তুটো আৰম্ভ কৰিব, মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। এনেকুৱা এটা ধুনীয়া পৰিৱেশ হ'ব, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। শেষলৈকে ভিডিঅ'টো চালেহে বুজি পাব আপোনালোকে মই শেষত কি দেখুৱাব খুজি আছোঁ, আপোনালোকে বুজি পাব। মই ভিডিঅ'টো শেষত স্পীড কৰি দিছোঁ, কাৰণ এইবিলাক খুঁটি পুতি আছোঁ, চাকি তাকি দি আছোঁ, দেখি আছে। এইখিনিকনো ইমান চাই থাকিব, আৰু মই সেইকাৰণে ভিডিঅ'টো স্পীড কৰি দিছোঁ, দেখি আছে। কিন্তু শেষলৈ মই আপোনালোকক ভাল বস্তু এটা দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো কিন্তু মিছ নকৰিব, শেষলৈকে চাব। বহুত দিনৰ মূৰত আহিছোঁ, গম পাইছে, শেষলৈকে চাব ভিডিঅ'টো। এয়া প্ৰথম গছ চাকি জ্বলালোঁ, এই মেচটো মাৰি পেলাই প্ৰথম গছ চাকি জ্বলাইছোঁ। এই চাকি গছ নি পেলাই মই ধুনীয়াকৈ পদূলি মুখত দিমগৈ। তাৰপিছত সকলো এফালৰ পৰা জ্বলাই গৈ থাকিম, আপোনালোকক সম্পূৰ্ণ মই দেখুৱাই থাকিম। গোটেই চোতালত দিয়া হ'ব, বাউণ্ডেৰীটোত দিয়া হ'ব, বাৰাণ্ডাত দিয়া হ'ব, সকলো মানে পিয়ালি থাকে পিয়ালিত দিয়া হ'ব, সকলোফালে গোটেই চাৰিসীমাটোতে দিয়া হ'ব। ধুনীয়াকৈ দি থাকি আপোনালোকক মই সম্পূৰ্ণ দেখুৱাই থাকিম। এয়া জ্বলাব, মই এগছকৈ চাকি জ্বলাই গৈ আছোঁ। আৰু মই আপোনালোকে আমনি পাব বুলি ভিডিঅ'টো অলপ মানে স্পীড কৰি দিছোঁ, যাতে ভিডিঅ'টো সোনকালে শেষ হয়। কাৰণ চাকি জ্বলাই থাকিম, মই ধুনীয়াকৈ চাকি জ্বলাব, সকলোৱে জানেই যিহেতু এইখিনি কথা। সকলোৱে আজি দেৱালীৰ দিনাখন সকলোৱে চাকি জ্বলাইছেই, আপোনালোকে ঘৰত মানে জ্বলোৱাৰ পিছত শেষত মোৰ ভিডিঅ'টো আপোনালোকে দেখা পাব। কাৰণ মই ভিডিঅ'টো দিয়া অলপ দেৰি হ'ব, মই এতিয়া বনাই আছোঁ, দিয়ালৈ অলপ সময় লাগিবই। আপোনালোকে সকলোৱে চাকি তাকি জ্বলাই গোটেই কামখিনি শেষ হোৱাৰ পিছতে আপোনালোকে ভিডিঅ'টো দেখিব। কিন্তু মই শেষলৈ অলপ পিছতে মই আপোনালোকক সুন্দৰ পৰিৱেশটো, অলপ আগত কোৱা সুন্দৰ পৰিৱেশটো মই আপোনালোকে দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মিছ নকৰিব। এয়া মই এতিয়া সকলোফালে বন্তিখিনি জ্বলাই শেষ কৰিলোঁ। মই বাৰু অকলে জ্বলোৱা নাই, ঘৰৰ সকলো মানুহে জ্বলাই মানে বৰ্তমান সম্পূৰ্ণ হ'ল, গোটেই চাকিখিনি জ্বলাই শেষ হ'ল। দেখিছে এইফালে মই গোটেই বাউণ্ডেৰীত মানে যি বাউণ্ডেৰী আছে তাত মানে একোজ সকলোফালে দিয়া হৈছে। আৰু ইয়াত দেখিছে বাৰাণ্ডাত ধুনীয়াকৈ জ্বলোৱা হৈছে। আৰু যিখিনি অথনি মই খুঁটি পুতি আছিলোঁ দেখিছিলে, খুঁটিখিনি পুতি থাকে, খুঁটি পুতাটো একচি সকলোতে দিয়া হৈছে। এইফালেও বাউণ্ডেৰীত দিয়া আছে, ধুনীয়াকৈ গোটেইখিনি দিয়া হৈছে। আৰু এই ফ্ৰণ্টৰফালে চাওক, এই ফ্ৰণ্টৰফালেও এইটো ধুনীয়াকৈ একদম গেটৰ মুখত দিয়া হৈ আছে। মানে যিমানখিনি পাৰিছোঁ আৰু জ্বলাইছোঁ। আপোনালোকে চাই থাকক, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। মই ধুনীয়াকৈ আপোনালোকে দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব। এয়া দেখিছে মই ওচৰৰ পৰা দেখাই আছোঁ। ৰাতি জানেই অলপ কেমেৰা কোৱালিটিটো বেয়া হ'ব পাৰে, কাৰণ ৰাতি যেতিয়া আন্ধাৰ হৈ থাকে। ব'লকচোন এতিয়া আমি যাওঁ এটা সেই সুন্দৰ পৰিৱেশটো চাবলৈ। দেখিলে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, একদম এফালৰ পৰা দেখাই গৈ থাকিম। ক'ত জ্বলাইছে মই সেয়াও কৈ আছোঁ। আমাৰ ঘৰৰ ওচৰতে অলপ কাষতে এখন মানে শ্মশান আছে, যিটো কবৰস্থান বুলি কয়। কবৰস্থান শ্মশান এখন আছে। তাত যিটো বাউণ্ডেৰী ৱাল আছে, যিটো ৱালৰ মানে গোটেই ছাইডটোতে ধুনীয়াকৈ দেৱালীৰ বাবে, দেৱালী উপলক্ষে মানে চাকি জ্বলাই থৈছে। কিমান এটা সুন্দৰ পৰিৱেশ লাগিছে চাওকচোন। দেখিছে একদম ইটো মূৰৰ পৰা একদম সিটো মূৰলৈকে কিমান আছে। আকৌ ইয়াও মানে মাটিটো জ্বলাই আছে অলপমান, ভিতৰতো জ্বলাইছে, আৰু গোটেই বাউণ্ডেৰীটোত আছে। এটা মানে বহুত সুন্দৰ পৰিৱেশ চাওকচোন, কিমান ধুনীয়া লাগিছে। মানে কেমেৰাত ইমানো ভাল লগা নাই, মই কিন্তু দেখি পেলাই যিমান এটা ভাল লাগিছে, মানে ফেচ টু ফেচ দেখি যিমান এটা মানে সুন্দৰ লাগিছে, মানে সেইটো কিন্তু আপোনালোকে কেমেৰাত সেইটো উপভোগ কৰিব নোৱাৰিব পাৰে। কিন্তু তথাপি আপোনালোকে চাওক, মানে কেমেৰাত অলপ দিগদাৰ, মানে বস্তুটো দিগদাৰ হয় দেখি, মানে অলপ কেমেৰা কোৱালিটি অলপ দিগদাৰ, ৰাতি বেয়া হৈ যায়। কাৰণ এই চাকি পোহৰটো পৰি যোৱাৰ লগে লগে আৰু মানে কেমেৰা কোৱালিটি আৰু বেয়াহে হৈ যায় লগে লগে। সেইকাৰণে আপোনালোকে তথাপি চাওকচোন, এটা কিমান সুন্দৰ কিমানখিনি জ্বলোৱা আছে চাওকচোন। একদম ইফালে মূৰলৈকে দেখিছে কিমান দূৰলৈকে আছে, গোটেই ৱালটোত আছে, সিফালেও আছে। আৰু এইখিনি ফ্ৰণ্টত এইটো দেৱালী লিখিছিলে, কিন্তু মই সুধিছিলোঁ দেৱালী লিখিছিলে বোলে গোটেই চাকি দি পেলাই, কিন্তু চাকিখিনিত মানে জ্বলাই দিওঁতেই খেলি মেলি হৈ গ'ল, আখৰখিনি ধৰিব নোৱাৰা হৈ গ'ল বোলে। তথাপি মিলাই লিখিছিলে।
তাৰপিছতে ইয়াতে মানে ইয়াত এইবাৰ 3 নম্বৰ মানে 3 নম্বৰ বৰ্ষ বোলে 3 নম্বৰ বৰ্ষ বোলে 3বাৰ জ্বলাইছে আগত 2 বছৰ ইতিমধ্যে জ্বলাই গ'ল এই চৰাইটি আৰু এইবাৰ 3 নম্বৰ বাৰ জ্বলাইছে ওচৰৰ দাদা এজনক সুধিছিলোঁ তেওঁ কৈছে 500 চাকি জ্বলোৱা হৈছে বোলে 500 চাকি জ্বলাইছে একদম মানে ভাটিবেলা সময়ৰ পৰা তেওঁলোকে প্ৰস্তুতি চলাই আছে কেইবাজনো মানে ল'ৰা আছে দাদা ভাইটি তেনেকুৱা মানে বহুত আছে ইয়াতে কেইবাজনো ল'ৰাই কষ্ট কৰি দেখি আছোঁ ভাটিবেলাৰ পৰা তেওঁলোকে প্ৰস্তুতি চলাই জ্বলাইছে এটা বহুত সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছে মানে আজি দেখি পেলাই আমাৰ ওচৰতে এনেকুৱা এটা হৈ আছে যে আৰু বহুত ভাল লাগিছে চাই সেইবাবে মই ওলাই আহিছোঁ ঘৰৰ পৰা ওলাই আহি পেলাই চাইছোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু কেইটামান যেতিয়া দিৱালী যেতিয়া জানে আৰু ফটকা কেইটামান ফুটাওঁ সেয়া আপোনালোকে চাওক আৰু ভিডিঅ'টো এই তাৰপিছতে শেষ কৰিম আৰু বেছি কথা কৈ নাথাকোঁ আৰু ফোন কেমেৰাত নাহোঁ মই অথনি কৈছোঁৱেই আৰু ফোন কেমেৰাত নাহোঁ আৰু কাৰণ আন্ধাৰ আৰু ভালকৈ বেক কেমেৰাতে ভালকৈ দেখা নাই ফোন কেমেৰা মোক নেদেখিবই সেইবাবে বাৰু ফোন কেমেৰাত নাহোঁ আৰু ভিডিঅ' মানে মাজে মাজে এতিয়া দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে মানে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব কাৰণ বহুতে মোক পাহৰি গ'ল মোৰ চেনেলো পাহৰি গ'ল সেইবাবে অলপ শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে সকলোৱে যাতে আকৌ মোক যেতিয়া মনত পেলাব পাৰে মই লাহে লাহে আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম সঘনাই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব কমেণ্ট কৰি জনাব মানে কেনেকুৱা হৈছে ভিডিঅ'টো আহক কেইটামান ফটকা ফুটাওঁ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ